হেল্ল' এভৰিৱান অন্য এটি মিনি ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আজি আহিছিল মোৰ লগৰজনী আৰু দুইজনী দাঁত উলিয়াই বজাৰত ঘূৰি ফুৰিছিলোঁ ঘূৰি ফুৰা নাই দুটামান বস্তু ল'ব লগা আছিল যিহেতু আমাৰ দুইজনীৰ মেকআপ আছিলে চ' মেকআপৰ কাৰণে দুটামান বস্তু লৈ ল'লোঁ আৰু তাৰপিছত ভাবিলোঁ এটা ৰিং লাইটৰ মোৰ বহুত বেছি দৰকাৰ হৈ আছিলে আৰু ৰিং লাইট ল'বৰ কাৰণে আমি গুচি গ'লোঁ আৰু ৰিং লাইটটো ইমান ধুনীয়া পাৱাৰ ৱাও ত' ফাইনেলি ৰিং লাইটটো মোৰ লোৱা হৈ গ'ল এতিয়া লৈ মেলি টাউনত আহিছোঁ তো কিবা এটাতো খাব লাগিবই তো আমি ডাইৰেক্ট গুচি গ'লোঁ চিকেন পকৰা খাবৰ কাৰণে আৰু এইখন দোকান আমি কলেজৰ দিনৰ পৰা খাওঁ বহুত টেষ্টি বনায় চিকেন পকৰা আমাৰ আহি গ'ল আৰু খাই বৈ আমি ভাবিলোঁ মানুহজন আছিলে DIG বাংলাত ডিউটিত তো ভাবিলোঁ এবাৰ তেওঁকো লৈ আহোঁগৈ ডিউটিৰ পৰা আৰু আমি ফোন কৰি অহা নাছিলোঁ তেওঁ পূৰা শ্বক হৈ গৈছে একদম হাঁহি হাঁহি আহিছে আৰু যিহেতু 8টা বাজিয়ে গৈছিলে তো তেওঁ চেঞ্জ কৰি আহিলে আহি পেলাই আমি এতিয়া ঘৰলৈ আহি গ'লোঁ বহুত বেছি এক্সাইটেড হৈ আছিলোঁ ৰিং লাইটটো খুলিবৰ কাৰণে জ্বলাবৰ কাৰণে তো ফাইনেলি মোৰ ৰিং লাইট অ'পেন হৈ গ'ল আৰু ইয়াত জ্বলি গ'ল তো আজিলৈ আহিছোঁ বাই বাই